নমস্কাৰ সকলোকে গীতাৱলী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে ভালেই চাগে আৰু মোৰো ভালে। আজি আপোনালোকৰ মাজলৈ এটা মই বিশেষ ভিডিঅ' লৈ আহিছোঁ। আমাৰ মাৰ্চৰ 6 তাৰিখে এনিভাৰ্চাৰী গ'ল। 5 বছৰ শেষ হৈ আমি 6 বছৰত ভৰি দিলোঁ মানুহজন আৰু মই। আৰু আমাৰ ভালপোৱা আছিলে 3 বছৰ আৰু তেতিয়া মই ক্লাছ 9ৰ পৰা তেওঁক ভাল পাইছোঁ। মেট্ৰিক দি পিনিয়ে মই বিয়া পাতিছোঁ। মানুহজনো হাই ছেকেণ্ডেৰী পাছ কৰি বিয়ে পঢ়িহে আছিলে। আৰু আপোনালোকে ভাবোঁ আমাৰ লাভ ষ্টৰিটো শুনি ভাল পাব, সেইকাৰণে আপোনালোকে কমেণ্ট কৰিব। যদি লাভ ষ্টৰিটো লাগে তেতিয়া মই আপোনালোকৰ মাজলৈ দিম আৰু লাভ ষ্টৰিটো। মানে আমাৰ লাভ ষ্টৰিটোত আপোনাৰ কাজিয়াও আছে, মৰমো আছে, আৰু তেওঁতো পঢ়ি আছিলে মোৰ কাৰণে মানে কি কৰিছিলে, আৰু আমি মানে দুয়োটাই ইজনেও মানে আমাৰ মানে বহুত মানে, আৰু মানুহজন আমাৰ ঘৰলৈও গৈছিলে মোৰ কাৰণে কিয়নো গৈছিলে, সেইবোৰ চব আছে লাভ ষ্টৰিটোত। আৰু মোৰ নামত তেওঁ হাততো নাম লিখিছিলে, ময়ো লিখিছিলোঁ। এইবোৰ বহুত কাহিনী। মোৰ কাৰণে তেওঁ কাজিয়াও কৰিছে। এই মানে বহুত, আৰু আপোনালোকে খালি কমেণ্ট কৰি জনাব, তেতিয়া মই লাভ ষ্টৰিটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। তাকে আৰু ভালপোৱা মানুহজনকতো মইতো মানুহজনক মই বহুত বেছি ভাল পাওঁ। এতিয়া ভালপোৱাটো কেতিয়াও কমি নাযায়। ভালপোৱাটো বুঢ়া বুঢ়ী হ'লেও সিমানখিনি ভাল পোৱা যাব। এতিয়া যিমানখিনি পাইছোঁ, বুঢ়া বুঢ়ী হ'লেও সিমানেখিনিয়ে ভাল পাম, সদায় পাই থাকিম। সেয়াই এতিয়া বহুত আছে। আপোনালোকে খালি কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিম। যদি এইটো ভিডিঅ' চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।